নৱকুমাৰ শৰ্ণিয়াৰটো সদায় ভিডিঅ' টুইটাৰ কৰা তাৰতো কাক বা কিবা এটা কৰা নহয় কাক বা আপত্তি কৰা অপোজ কৰা সেইটোৱেই তাৰ কাম তো নৱকুমাৰ শৰ্ণিয়া আজি অনাবৰৰ মানুহৰ কিছুমান অধিকাৰ কাৰণে ফাইটিং কৰিছে তেওঁ সেইটো লাইনত মই ভাবো মনোনিৱেশ কৰাটো ভাল তেওঁনো কি আনি দিব খুজিছে কি কৰি দিব খুজিছে আনে কি কৰিব গৈছে তাক হিচাপ লৈ থাকিতো লাভ নাই আজি হাগ্ৰামা মহিলাই ডাঙৰীয়া উগ্ৰপন্থাৰ জীৱন এৰি ফালে চুক্তি কৰিছে আহিছে আৰু তাৰ পিছত তেওঁ আজি এনডিপি খিনিক আহ্বান জনাই ফালে চৰকাৰক কৈ মেলি আজি মানে টেবুলত বহাইছে আৰু আজি তেওঁলোকে মূল সুতিলৈ আহিব বিচাৰিছে আৰু সেইটোৰ দ্বাৰা এনডিপিৰ সমস্যা কিছু সমাধান হ'বলৈ গৈ আছে আৰু সেইটো আজি যি হ'ব এইটো সমাজখনৰ কাৰণে এটা ভাল নৱকুমাৰ শৰ্ণিয়া তেওঁ আহিছে মূল সুতিলৈ একদম পুৰা আহিছে না অহা নাই মই নাজানো কাৰণ চাৰেণ্ডাৰৰ ৰেকৰ্ড তেওঁৰ নাই তথাপিও তেওঁ আজি এমপি পৰ্যন্ত হৈছে নৱকুমাৰ শৰ্ণিয়াই আজি যদি আলফাক লৈ আলাপ আলোচনা কৰি পালে হাগ্ৰামাই যিটো কৰিছে সেইটো যদি কৰে মই ভাবো তেতিয়াহ'লে গোটেই অনাবৰো বুলি নহয় গোটেই অসমৰ নাগৰিকৰ কাৰণে অসমীয়া মানুহৰ কাৰণে যথেষ্ট লাভৱান হ'ব এই কথাটোহে তেওঁ চিন্তা কৰিব লাগে কোনোবা কিবা হ'লে সেইটো বাধা দিয়া কোনোবা কিবা হ'লে আমি নাখাম গাহৰি কিবা দিলে আমি নাখাওঁ মুৰ্গী দিলে আমি নাখাওঁ নোখোৱাকৈ ৰাখিব নেকি মানুহক তই গাহৰি নোখোৱাই তই ছাগলীটো কিনি খুৱাই দে তই মুৰ্গীটো কিনি খুৱাই দে কোনোবাই কিবা আনিব খুজিছে খাব খুজিছে তই মাত্ৰ ইটো নাখাওঁ ইটো নাখাওঁ ইটো নাখাওঁ তই বনাইছে কি ভাই যিবিলাকক খাবলৈ বাধা দিছে আজি এনডিপি আপচু বা কোনোবাই আলাপ আলোচনা কৰি বিটিচি অঞ্চলৰ কাৰণে বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা আৰম্ভ কৰি অন্যান্য সমস্যা আনিব তো যিয়ে নহওক তুমি এইটো ভাল পাই বেয়া পাই বেলেগ কথা কিন্তু তুমি সেইটো হ'বলৈ নিদিওঁ কৰিবলৈ হ'ব নিদিয়াটোৱেই কাম নেকি তই হ'ব দিয়াটো বাদ দি পালে নিজে কিবা এটা আনিম বুলি কৈ পালে কৰকচোন আলফা তেওঁলোকে আলফা সংগ্ৰীবৃন্দক আনকচোন হাগ্ৰামাই আজি আলফাৰ লগত অনুপ চেতিয়া ডাঙৰীয়াৰ লগত সদায় মিলি বহি পালে আলফাৰ কাৰণেও কিবা এটা চিন্তা কৰি আছে অলৰেডি বিটিচিৰ নিজৰ কিবা পৰিসীমাত যি আছে তাক অলৰেডি তেওঁ কিছুমান সহায় আগবঢ়াইছে কিন্তু তেওঁ সাধাৰণভাৱে আলফা সমস্যাক লৈ চৰকাৰৰ লগত আলোচনা কৰাৰ ক্ষেত্ৰত নিজেও আজিলৈকে আলফা সমস্যাক লৈ পাৰ্লিয়ামেণ্ট ভাষণো ৰখা নাই কাক বা কৈ ফালে মেমৰেণ্ডাম এটা দিয়া নাই গতিকে তেনেকুৱা ধৰণৰ নেগেটিভ মানুহৰ কথা লৈ বা তেওঁৰ পিছত গৈ ফালে কেতিয়াও সমাজ জীৱনত